তো হেল্ল' এণ্ড ৱেলকাম মাই ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে আমেজিং আছাম ইউটিউব চেনেল। আমেজিং আছাম ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি মই আপোনালোকক ক'বলৈ লৈছোঁ এনেকুৱা এটা বেলেগ টপিকৰ বিষয়ে, যিটো টপিক আপোনালোকে হয়তো যিটো কুৱেশ্যন আপোনালোকৰ মাইণ্ডত হয়তো প্ৰায় আহি থাকে। সেই কুৱেশ্যনটো হ'ল যে ফ্ৰেণ্ডছ, আপোনালোকে জানে আমাৰ মৰমৰ এইখন দেশৰ নাম হ'ল ভাৰতবৰ্ষ, ভাৰত, আৰু আন এটা নাম ইয়াৰ ইণ্ডিয়া, INDIA, ইণ্ডিয়া। তো ফ্ৰেণ্ডছ, এইখিনিলৈকে ঠিকেই আছে। তো আপোনালোকে প্ৰায় কেতিয়াবা এটা কুৱেশ্যন আপোনালোকৰ মাইণ্ডত আহিব পাৰে। তো কুৱেশ্যনটো হ'ল ফ্ৰেণ্ডছ যে ইণ্ডিয়া, INDIA, ইণ্ডিয়া মানে ইণ্ডিয়াৰ সম্পূৰ্ণ নামটো কি, ইণ্ডিয়াৰ ফুল ফৰ্মটো কি, মানে আইতে কি, এনতে কি, ডিতে কি, আইতে কি, এতে কি, মানে INDIA প্ৰতিটো আখৰৰ একোটা অৰ্থ আছে, আৰু যি অৰ্থ আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ, প্ৰতিটো আখৰৰ অৰ্থনো কি, মানে ইণ্ডিয়াৰ সম্পূৰ্ণ নামটো কি। তো ফ্ৰেণ্ডছ, যদি আপুনি এইটো জানিব বিচাৰে ইণ্ডিয়াৰ সম্পূৰ্ণ নামটো, তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকক। আৰু যদিহে আপুনি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে মোৰ চেনেলটো আমেজিং আছাম ইউটিউব চেনেল আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰক, কাৰণ এনেকুৱা আমেজিং ভিডিঅ'সমূহ মই আপোনালোকৰ মাজলৈ নিতৌলৈ আহি থাকিম। তো ফ্ৰেণ্ডছ, জানো আমি আজি ইণ্ডিয়াৰ সম্পূৰ্ণ নামটোনো কি। তো লেটছ গ'। তো ফ্ৰেণ্ডছ, INDIA মানে ইণ্ডিয়া, মোৰ এইখন মৰমৰ দেশ ইণ্ডিয়া। আৰু ইণ্ডিয়াৰ প্ৰতিটো আখৰৰ শব্দৰ মিনিং হ'ল, প্ৰথম আখৰটোৰ শব্দৰ মিনিং হ'ল ইণ্ডিপেণ্ডেন্স মানে স্বাধীন। দ্বিতীয় আখৰটোৰ শব্দ হ'ল N মানে নেশ্যনেল, ৰাষ্ট্ৰীয়। ডিতে ডেম'ক্ৰেটিক মানে লোকতান্ত্ৰিক। আকৌ এটা I মানে হ'ল ইণ্টেলিজেণ্ট মানে বুদ্ধিমান। আকৌ অৱশেষত A মানে এৰিয়া মানে এলেকা। তো এইটো হ'ল ইণ্ডিয়াৰ সম্পূৰ্ণ নাম। আইতে ইণ্ডিপেণ্ডেন্স, এনতে নেশ্যনেল, ডিতে ডেম'ক্ৰেটিক, আইতে ইণ্টেলিজেণ্ট, এতে এৰিয়া। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই চাগে আপোনালোকৰ নিশ্চয় ভালেই লাগিল। যদিহে ভাল লাগিল, তেতিয়াহ'লে আপুনি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এটা লাইক বা কমেণ্ট দিয়ে, তেতিয়াহ'লে আৰু উৎসাহটো বাঢ়ে, কাৰণ যিমান লাইক বা কমেণ্ট বা ছাবস্ক্ৰাইবাৰ যিমান বাঢ়ি থাকে, তেতিয়াহ'লে সিমানে মনটো উৎসাহিত হৈ থাকে নতুন এটা ভিডিঅ' আপলোড কৰাৰ কাৰণেই, আৰু চেনেলটো তেতিয়াহ'লে নিশ্চয় গ্ৰ' হোৱাত এটা সহায় হয়। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় ছাপোৰ্ট কৰি যাওক, আৰু এনেকুৱা নতুন ভিডিঅ'বোৰ মই আপোনালোকৰ মাজলৈ নিতৌ লৈ আহি থাকিম।